এয়া মই গম পাওঁ আৰু চাগে এতিয়া এয়া কৈ পেলাই চাগে মই এক্সপ্ৰেছ কৰিব নোৱাৰো নাজানো মই এইখিনিৰ পৰা ওলাই আহিব পাৰিম নে নাই কাৰণ ইণ্টেনশ্যনেলি মই একো কোৱা নাই ইয়াৰ আগতো মই ইণ্টাৰভিউ দিছোঁ ইয়াৰ আগতো মই কাম কৰিছোঁ লাইভ আহিছোঁ ময়ো ট্ৰল হোৱা ফলত ভুলত মই অলপ ধৈৰ্য নধৰি মই যোনখিনি পালোঁ সেইখিনি আকৌ মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিলোঁ মানুহক যে তোমালোকে মোক এনেকৈ কিয় কৈ আছা মই এয়া কৰি থৈছোঁ এয়া কৰিছোঁ কিয় এইখিনি কথা কোৱা নাই কিয় মেকআপক লৈ কৈছা কিয় সেয়া এক্সপ্লেইন কৰিব যাওঁতে মোৰ বস্তুবোৰ অলপমান বেলেগ ধৰণৰ হৈ গ'ল মই এজনী খুব সাধাৰণ ছোৱালী খুব সৰু ছোৱালী খুব বেলেগ ধৰণে আপব্ৰিঙিং পাইছোঁ আৰু I'm really sorry for it. I'm really sorry. I think no one expected me. কোনো আশা কৰা নাছিলে মোৰ পৰা মই গম পাইছোঁ চবে disappointed দিছে